মাছ আছে নেকি বা রোজ না লাগে হাই ফ্রেন্ডস বিলাহী গছবোৰৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাইছে মোৰ সবতছে ফেভাৰিট বস্তু ভুটিলগিয়া হাই ফ্রেন্ডস মই জিগিশা আজি কোথায় আইছো জানো আৰু ইয়াতে আমি এটা গাইখন ৰখাইছো কেলে জানে বগৰী পাৰিবলে চাওকচোন মই কেটা বগৰী পাৰিব পাৰো পাহৰ যাব নহয় এটাও নোৱাৰিলে আকৌ ট্ৰাই কৰো যদি পাৰো এরা তো ভুল করে লে এরা কম হইছে নেকা সাবুন বুটলিবা হেৰি বুটলা পকা এইখিনি পকি আছে এয়া পাৰিব ৰ যে বাঁডাল দে মই মাৰি দে মজা নেক্সট আমি ক'ত ক'ত যাই আছো কি কি পাৰি আছো কি কি খাই আছো মই দেখুৱাই আছো হাতেৰে চিঙি চিঙি লৈছো আৰু কিমান ওচৰতে আছে দেখিছেনে ইমান ধুনীয়া একদম পকা পকা বগৰী ৰ'ব পৰা নাই আৰু লোভতে দেই এয়া দেখিছেনে ইমান ধুনীয়া ফ্ৰেছ ফ্ৰেছ বিলাহী এই বিলাহী দুটামান চিঙো আমাক চিঙিবলৈ পাৰ্মিশ্যন দিছে দেই উইদাউট পাৰ্মিশ্যন আমি চিঙা নাই এয়া পুৰা ফ্ৰেছ ফ্ৰেছ ৰেড ৰেড কালাৰৰ বিলাহী পোৱা নাই এইটো বেয়া হৈছে এইটো চা বিলাহী গছবোৰৰ পৰা এটা খুব ধুনীয়া গোন্ধ ওলাইছে ভাল লাগিছে পুৰা ফ্ৰেছ দেউতাই শাকো চিঙা ষ্টাৰ্ট কৰি দিলে আমাৰ চব ঘৰৰ মানুহ খেতি প্ৰেমী ফ্ৰেছ বস্তু পালেই হ'ল এইকেইটা শাক নেকি এইটো যে হাঁহৰ কণীৰ লগত ময়ো এতিয়া জিলমিল শাক বুটলা ষ্টাৰ্ট কৰি দিলোঁ ইমান ধুনীয়া ধুনীয়া ফ্ৰেছ ফ্ৰেছ আৰু সৰু সৰু খুতুৰা শাকো আছে এইটো কি খুতুৰা কয় অলপ অলপ কাইট আছে যে কাইটে খুতুৰা হাতী খুতুৰা খাবলৈ মিঠা কাইটডাল ববে ফ্ৰেছ ফ্ৰেছ মটৰ এয়া ফ্ৰেছ মটৰ এটা খাওঁ ৰ'ব এনেকুৱা মটৰ খাবলৈকে নাপাওঁ নহয় তেনেকুৱা হয় কওঁ দেই বহুত মজা মিঠা বঢ়িয়া মিঠা অঁ লাগিব ফ্ৰেণ্ডছ আলু খান্দিম এতিয়া আলু খান্দি আলু কিনি লৈ যাম আমাক পাৰ্মিশ্যন দিছে ইয়াততো মই আলুৱে নাপালোঁ আমি তাত আলু নাপালোঁ বাইদেউজনীয়ে দেখুৱাই দিছে ইয়াত খান্দিলে পাম বোলে য়েছ আৰু খান্দো ৱাও বাইদেউ আপুনি কিবা বাচন দিয়ক আলু উলিয়াবলৈ এই গামলা এটা আছিলে অকমান আনিলো বাহ বঢ়িয়া পুৰা ফ্ৰেছ ফ্ৰেছ আলু কুৰ মাৰি মাৰি আলু উলিয়াইছো এনেকুৱা মাৰ্কেটত আপোনালোকেও আহিব নিজে নিজে খান্দি খান্দি আলু লৈ যাব লাগে আলু ওলাইছে ডাঙৰ ডাঙৰ আলু টাউনৰ মানুহ কানিবলৈ আহিছে
আলু খান্দিব আহিছে এইটো থৈ দিয়কচোন নিজে কানি কানি কিনিব আহিছে নিজে খান্দি খান্দি কিনিব আহিছো আলু এনেকুৱা এখন দোকান টাউনতো খুলি দিও নেকি খুলিব খুলিব বাইদেউ নিজে নিজে আলু খান্দি ল'ব লাগিব fresh life আমাক ভিডিও নকৰিব দে আমাৰ চেহেৰা পাতি একো নাই একো নহয় ধুনীয়া লাগে এনেকে এটা ফুলা এটা হ'ব অকমান লাইন দিল নুলে এটা হ'ব এটা সাগৰ এটা মোৰ এটা পাইছো একদম খাকত মাজত মই ফটো গ'ল আৰু লৈছে হৈ যাব মাৰ ফটো মাৰা হ'ল চাওক এয়া নেমু গছ আৰু এয়া নেমু ফুলি আছে আৰু নেমু লাগি আছে আমি ইয়াৰ পৰা এতিয়া নেমু লৈ যাম বুলি ভাবিছোঁ এয়া নেমু দেখিছেনে একদম ধুনীয়া ধুনীয়া নেমু একদম লোভ লগা কিমান ধুনীয়াকৈ ফুলবোৰো ফুলি আছে আপোনালোকক দেখুৱাইছোঁ চাওক নেমুৰ ফুলবোৰ কিমান ধুনীয়া এয়া নেমু আমাক ছিঙি ছিঙি দি আছে দেখিছে চাওক ময়ো এতিয়া এটা ভিতৰলৈ গৈ ডাঙৰ চাই নেমু ছিঙো বহুত ভিতৰত আছে এইয়া দেখিলে নে ভিডিঅ নেমু ছিঙি আছো এয়া এয়া নেমুটোৰ কিন্তু বহুত ধুনীয়া গোন্ধ আছে কি ক'ম একদম ফ্ৰেছ এয়া ইয়াত পানীলাও চাং ইয়াৰ ভিতৰত পানীলাও আছে এয়া দেখিছে পুৰা ফ্ৰেছ ফ্ৰেছ পানীলাও অলপ হালি হালি গৈ আছোঁ আমি দেখিছেনে কিছুমান পানীলাও এনেকৈ থৈও দিছে চাগে গুটিৰ কাৰণে থৈছে নেকি মই নাজানো কিন্তু এয়া আমি এতিয়া ঘৰত এটা ধুনীয়া পানীলাও লৈ যাব লাগিব আমি এইটো লৈ যাম আগতে বোলে এনেকুৱাবিলাকত নিমখ থৈছিলে আমি নিমখ থওঁ নে নথওঁ নাজানো কিন্তু ঘৰলৈ লৈ যাম ইমান ভাল লাগিছে একদম গাঁৱলীয়া পৰিৱেশ চব গছ গছনি একদম ফ্ৰেছ এটা বহুত ডাঙৰ পানীলাও দেখা পাইছোঁ আপোনালোকক দেখুৱাওঁ ৰ'ব সেইটো দেখিছেনে কিমান ডাঙৰ পানীলাও এইটো কমচে কম চাগে 4 কিলো মানৰ ওপৰ হ'ব আৰু আমাৰ এওঁ আকৌ হালোৱাৰ কাৰণে পানীলাও ল'ব বোলে কাৰণ কোমলীয়া পানীলাও হালোৱা খুব টেষ্টি হয় এইটো নহয় এইটো দিয়কচোন হেৰি কাৰণে হালোৱাৰ কাৰণে ল'ম মোৰ চবতছে ফেভৰেট বস্তু ভোট জলকীয়া দিয়ক আৰু বাইদেৱে মোক বেছি নিদিয়ে এটাই দিব বোলে কিয় কি তেওঁ বোলে আচাৰ বনাব থৈছে থেংক ইউ আৰু ধুনীয়া সৰু সৰু জলকীয়া আছে আপোনালোকে জানে যে জলকীয়া দেখিলে মোৰ বেলেগ দুৰ্বলতা এয়া দিয়ক কেইটামান লৈ যাওঁ এয়া এইকেইটা জলকীয়া পাই গ'লোঁ এয়া চাওক কিমান ধুনীয়া ভিউ এয়া আমি এতিয়া কচু কাটিছোঁ কিয় কচু চবৰে বহুত ফেভৰেট হয় আৰু কচু খাই চবে বহুত ভাল পায় আৰু এতিয়া যে যিহেতু শুকান বতৰ এতিয়া কচুৰ বহুত সোৱাদ এনে দেউতাও কাটি আছে মাও কাটি আছে আমি ঘৰত গৈ মাছৰ মূৰ দি কচু তৰকাৰী বনাই খাব লাগিব নহ'লে বা জালুকীয়া
আমাৰ এওঁ আকৌ পাতত দিয়া কচুহে ভাল পায় মচন্দৰীৰ সৈতে। মায়ে বোলে এইটো বনাই খুৱাম বুলি কৈছে। গাড়ী ৰখি আছে আমালৈ। মা আৰু দেউতা এতিয়া একেবাৰে মানে হাবিলে সোমাই গ'ল কচু বিচাৰি বিচাৰি। কচু মানে খাই বহুত ভাল পাওঁ মই। এইকেইদিন দেউতাক কৈ আছিলে কচু খাম কচু খাম। এতিয়া ইয়াত দেখা পাই গাড়ী ৰখাই কচু বুটলি আছে মানে। বৰ ধুনীয়া কচুবোৰো একদম চফা। আৰু বৰষুণ নাই ন এতিয়া, খাবলৈ বহুত সোৱাদ হ'ব। আপোনালোকে কচু খায়নে? কেনেকৈ খায় ক'বচোন। আজিৰ দিনটো বহুত ইনজয় কৰাৰ পিছত এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। মাছ আছে নেকি বা? নালাগে